শ্ৰেণীৰ 7-1 অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো লোৱা আছে ABCD এটা চতুৰ্ভুজ যত AD BC আৰু DAB কোণ CBA কোণৰ সমান প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সৰ্বাংগ সম ত্ৰিভুজ BAC আৰু BD সমান AC আৰু 3 নম্বৰ প্ৰশ্ন হল ABD কোণ সমান BAC কোণ আমাক দিছে ABCD চতুৰ্ভুজৰ AD বাহুডাল AD বাহু ইডাল এই বাহুডাল BC ইডাল ইডালৰ সমান আকৌ DAB এইখিনি কোণ CBA এৰ সমান এটু কোণৰ সমান প্ৰমাণ কৰিব লাগে ABD মানে এই ত্ৰিভুজটো ABD এটু ত্ৰিভুজ কাৰ সমান BAC মানে এই ত্ৰিভুজটাৰ সমান আমি এই ত্ৰিভুজ দুটাৰ কি অংগ সমান হেতু আগত দেখুৱাই লম ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC পৰা পাও ABD হল এটু ত্রিভুজ ইয়ার AD বাহুডাল AD বাহু সমান কার সমান BAC এটু ত্রিভুজৰ ইডাল বাহুৰ সমান BC এর সমান আকৌ ABD এই কোণটো BAD কোণটো ABC ত্রিভুজৰ ABC কোণৰ সমান এটু কোণৰ নাম হ'ব DAB কোণ এটু ABC ৰ সমান ABD ত্রিভুজৰ ইডাল বাহু ABC ত্রিভুজটো আছে গতিকে AB সাধাৰণ বাহু আমি তিনিটা সম্পৰ্ক পালো এটু এটা আৰু এটু এটা AD সমান BC বাহুৰ সম্পৰ্ক DAB সমান ABC কোণৰ সম্পৰ্ক আৰু AB সাধাৰণ বাহুৰ সম্পৰ্ক আমি লিখিব পাৰিম ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC বাহু কোণ বাহু C কাৰ্যমতে সৰ্বসম হল এতিয়া সৰ্বসম হলে দেখা যায় যে এটু প্ৰমাণ হৈ গল এই ত্ৰিভুজৰ ইডাল বাহু ইডালৰ সমান ইডাল ইডালেৰে সমান গতিকে ইয়াৰ তৃতীয় বাহুডাল হল আমাৰ BD বাহুডাল আৰু ইয়াৰ তৃতীয় বাহু ইয়াৰ মানে ABC ত্ৰিভুজৰ তৃতীয় বাহু হল AC তেতিয়া হলে AC ৰ সমান হ'ব আৰু ABD কোণ মানে এইখিনি কোণ কোন দুডাল বাহুৰ মাজত আছে BD আৰু AB ৰেখাৰ মাজত আছে এই তিনিডাল টান দিয়া বাহুডাল আৰু এই BD ৰেখাৰ মাজত AC ৰেখা আৰু এই তিনিডালৰ মাজত থকা কোনটা হ'ব এটু হ'ব CAB বা BAC আমি লিখিব পাৰিম ABD কোণ এটু কাৰ সমান হ'ব BAC ৰ সমান ঠিক আছে আমাৰ তিনিটা প্ৰশ্নৰ উত্তৰ হৈ গল ধন্যবাদ